हेलो एवरीवन या देखिছেনে আমি তিনিওটা আজি ফুৰিবলৈ বুলি আহিলো। ইয়া হৈছে গোলাঘাটৰ বিখ্যাত যমুনা পাৰ্ক। আজি যেহেতু ঘৰত জেঠাই আৰু জেঠু নথকাৰ কাৰণে আমি ভাবিলো তিনটা ওলাই যাওঁ। আৰু দেখিছেনে আহি পায়ে আমাৰ আৰম্ভ হৈ গ'ল ৰিলছ, মানে আমাৰ আইগৰাকীয়ে বনাই আছে ৰিলছ। ইয়া দেখিছেনে আগে আগে ৰিকি আৰু হন্তু আৰু পাছে পাছে মই। পাৰ্কখনত আমি বহুত সময় কটালো, কিন্তু সময়খিনি ক'ত কেনেকৈ গুচি গ'ল আমি গমকে নাপালো। ইয়াৰ চাৰিওপাশৰ বাতাবৰণ আৰু চৌপাশ ইমানেই মনোমোহা, ইমানেই শান্ত যে আপোনালোককো ই সহজে আকৰ্ষিত কৰিব। আৰু দেখিছেনে সি যে ইমান আনন্দ পাইছে। এয়া আকৌ আমাৰ ৰিকি, তাই মোক দেখিছেনে আঙুলি টোৱাই গালি দিছে, মই হেনো তাইক ভালকৈ ফটো এখনো নামাৰিলোঁ। সময়খিনি ধুনীয়াকৈ পাৰ হৈ যোৱাৰ পাছত এয়া আমি ঘৰ পালোহি। আজিলৈ এৰিছোঁ দেই, বাই।